হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে, ময়ো ভালে আছোঁ। সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰষুণৰ বতৰত আমি গৈ আছোঁ আমাৰ পুৰণা ঘৰখনলৈ। বলক তেন্তে আজি আপোনালোকক মই আমাৰ পুৰণা ঘৰখন দেখুৱাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আমি আহি পাই গ'লোঁ আমাৰ পুৰণা ঘৰখন। আৰু পুৰণা ঘৰৰ ওচৰতে চাওক দিল্লী পাব্লিক স্কুল। কেমেৰা দি আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু এনেই আগত দি বাট আছে, সেইফালে দি সোমাই আৰু তেওঁ উঠিয়ে কি স্কুলখন দেখা পায়। তো এতিয়া আমি আহি পাই গ'লোঁ আৰু কৈছোঁ এইখন আজি বতৰটো ধুনীয়া। তো সোমাই কি আমাৰ পুৰণা ঘৰখনত দেখা পোৱা দুডাল আহঁত গছ। তো সেয়াই আৰু ইয়াত ফটো উঠিব ৰখি আছে। তো ব'লক আমাৰ ভিতৰলৈ সোমাই যাওঁ। পুৰণা ঘৰ জপানখন খোলকাই লওঁ। তো সেইফালে খুৰাই ধুনীয়াকৈ কিবা গুটি দিছে, পুলি চুলি ৰুইছে, তো ভেটি দিছে ধুনীয়াকৈ। আৰু এইফালে আছে আমাৰ পুখুৰীটো, ভেটি থোৱা আছে। আৰু এইটো আমাৰ পুখুৰী, মাছ দিয়ে, এতিয়া দিছে নে গম নাপাওঁ সঠিকটো। তো ব'লক এতিয়া বাইচুক যাওঁ আমি। তো ইয়াতো কিবা কিবি দি থৈছে। আৰু ইয়াৰ ওচৰতো পথাৰ আছে, সেইখিনি ভেটি দিছে কাৰণ ছাগলী গৰু আহে। তো এতিয়া পাই গ'লোঁ বাইচুক। কি আছে নাজানো, সোমাই গৈ আছোঁ। তামোল পুলি ৰুই থৈছে, কলগছ আছে। তো আমি নুনী টেঙা খাবলৈ গৈ আছোঁ। আৰু এতিয়া বৰষুণৰ বতৰ যিহেতু জোক আছে, দাঙি লৈছে পূৰা। আৰু পেহীয়ে নুনী টেঙা চিঙাত ব্যস্ত। তো এয়া চাওক পকি গৈছে পূৰা নুনী টেঙা। তো পেহীয়ে চিঙি হাতত দিলে, সেয়া পকা কেঁচা চব মিক্স কৰি দিছোঁ। আৰু তো থালটো পেহীয়ে চিঙিয়ে দিলে, পকি আছিলে, চিং খাই গ'ল। আৰু দুটামান মুড়ি চিঙিলোঁ। তো বাৰীৰ চুকতে কঁঠাল গছো আছিলে, তো কঁঠাল লাগি আছিলে, তাৰো আপোনালোকক অকণমান দেখুৱালোঁ। তো এয়া কঁঠাল পকিলে খাবলৈ আহিব লাগিব আকৌ এবাৰ। তো এয়া খুৰাই তামোলৰ পুলিও ৰুই থৈছে, পচাইছে আৰু বেলেগ ঠাইত ৰুব। তো আমাৰ পুৰণা ঘৰত খুৰা দুজন থাকে, তো আমিও মাজে মাজে কেতিয়াবা যাওঁ, দেউতাহঁতো গৈ থাকে। তো ৰাস্তাত চব কি ধুনীয়াকৈ ফুলখিনি ফুলি আছিলে, তো দেখুৱালোঁ অকণমান, ভাল লাগিলে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পায়।